মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি যেটো পাঠ পঢ়িবলৈ ওলাইছো সেই পাঠটোৰ নাম মেনলো পাৰ্কৰ যাদুকৰ। এই পাঠটোত এজন মহান বিজ্ঞানীৰ জীৱনৰ কিছুমান কথা আৰু তেওঁ কৰা কিছুমান আৱিষ্কাৰৰ বিষয়ে কোৱা হৈছে। পাঠটো পঢ়াৰ আগতে আমি দুখনমান ছবি চাই লওঁ আহাচোন। এইটো হৈছে এটা বৈদ্যুতিক বাল্ব আৰু এই বাল্বৰ সহায়ত আমি পোহৰ পাওঁ, নহয় জানো? আনহাতে এইটো হৈছে গ্ৰামোফোন। এই গ্ৰামোফোনত মানুহৰ মাত কথাবোৰ ৰেকৰ্ড কৰি ৰাখিব পাৰি। আজিকালি আমি যে টেপ ৰেকৰ্ডাৰত গান শুনিব পাৰোঁ, CD প্লেয়াৰত গান শুনিব পাৰোঁ, এই আটাইবোৰ ব্যৱস্থাৰ আৰম্ভণি ৰূপটোৱে হ'ল গ্ৰামোফোন। এই দুয়োটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল থমাছ আলভা এডিছনে। আজি আমি পঢ়িবলগীয়া পাঠটোত তেওঁৰ বিষয়ে কোৱা হৈছে। আজিৰ পৰা 150 বছৰৰ আগেয়ে আমেৰিকাৰ মিলান নামৰ এখন চহৰত এইগৰাকী বিজ্ঞানীৰ জন্ম হৈছিল। কি নাম আছিল তেওঁৰ? থমাছ আলভা এডিছন। তেওঁ 7 বছৰ বয়সতে প্ৰথম স্কুললৈ গৈছিল, কিন্তু মাত্ৰ 3 মাহ স্কুললৈ যোৱাৰ পিছতে তেওঁ স্কুল এৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণটো কি জানানে? তেওঁ আচলতে বৰ তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল, অৰ্থাৎ তেওঁ বৰ চোকা বুদ্ধিৰ আছিল। তেওঁৰ মনলৈ সদায় বহুত প্ৰশ্ন আহিছিল আৰু এই প্ৰশ্নবোৰ তেওঁ সকলোকে সুধি থাকিছিল। ফলত মানুহবোৰে আমনি পাইছিল। আনকি বিদ্যালয়ৰ ছাৰ বাইদেউসকলেও তেওঁৰ এই কথাত বৰ আমনি পাইছিল। তেওঁলোকে ভোটা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল। এনেবোৰ কাৰণতে তেওঁ বিদ্যালয় এৰিবলগীয়া হৈছিল। কিন্তু তেওঁ যে আচলতে চোকা বুদ্ধিৰ ল'ৰা আছিল, সেই কথা মাকে খুব ভালদৰে বুজি পাইছিল। সেয়েহে তেওঁ এডিছনক ঘৰতে নিজে পঢ়োৱাৰ দায়িত্ব লৈছিল। এই থমাছ আলভা এডিছনে 12 বছৰ বয়সতে ধন ঘটিবৰ বাবে ৰেলগাড়ীত খবৰ কাগজ বিক্ৰী কৰাৰ কাম কৰিছিল। তেওঁ যিখিনি ধন উপাৰ্জন কৰিছিল সেইখিনিৰে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে সামগ্ৰী কিনিছিল। সেই সময়ত এঠাইৰ পৰা আন এঠাইলৈ খবৰ পঠিয়াবৰ বাবে টেলিগ্ৰাফ নামৰ এটা ব্যৱস্থা আছিল। এডিছনে এই ব্যৱস্থাটো ভালদৰে শিকি লৈছিল আৰু অতি সোনকালে এটা চাকৰি যোগাৰ কৰি ল'বলৈ সক্ষম হৈছিল। এই থমাছ আলভা এডিছন নামৰ বিজ্ঞানীজন তেওঁ সৰুৰে পৰাই বহুত পৰিশ্ৰম কৰিছিল, সদায় বহুত কষ্ট কৰিছিল। তেওঁ দিনটোৰ 20 ঘণ্টামান সময় কেৱল বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষা কৰিয়ে কটাইছিল। আৰু তেওঁ প্ৰায় 2000তকৈও অধিক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হৈছে বৈদ্যুতিক বাল্ব। আমি যে প্ৰথমতে ছবিখন চাইছিলোঁ সেই বাল্ব। ইয়াৰ উপৰি তেওঁ গ্ৰামোফোন বা ফোনোগ্ৰাফ নামৰ এটা আৱিষ্কাৰ কৰিছিল। গ্ৰামোফোন আৱিষ্কাৰ কৰাৰ সময়ত তেওঁ মেনলো পাৰ্ক নামৰ এখন ঠাইত থাকিবলৈ লৈছিল আৰু সেই মেনলো পাৰ্কতে তেওঁ গ্ৰামোফোনত বিভিন্ন মাত কথাবোৰ ৰেকৰ্ড কৰি মানুহক বজাই শুনাইছিল। আৰু তেওঁ কৰা এনেকুৱা ধৰণৰ কিছুমান আচহুৱা কামৰ কাৰণে, আশ্চৰ্যজনক কামৰ কাৰণে মানুহে তেওঁক মেনলো পাৰ্কৰ যাদুকৰ বুলি কৈছিল। গতিকে আমাৰ পাঠটোৰ নাম কিয় মেনলো পাৰ্কৰ যাদুকৰ হ'ল, তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা। এই বিজ্ঞানীজন থমাছ আলভা এডিছন তেওঁ কিন্তু কলা আছিল, অৰ্থাৎ তেওঁ কাণেৰে নুশুনিছিল। কলা হোৱাৰ বাবে তেওঁ কিন্তু কেতিয়াও দুখ কৰা নাছিল। তেওঁ কৈছিল যে কলা হোৱাৰ বাবে তেওঁৰ কিছুমান সুবিধাহে হৈছে, কিয়নো তেওঁ বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষা কৰাত বেছি একাগ্ৰতাৰে একানপতীয়াকৈ মনোনিৱেশ কৰিব পাৰিছিল। এই বিজ্ঞানীজনৰ জীৱনৰ বহুত কথা আছে, যিবোৰ কথা আমি আটাইয়ে জনা উচিত। মই তেওঁৰ বিষয়ে আৰু কিছুমান কথা পিছত ক'ম।